My dear students, আজি হিৰণৰ সূত্ৰৰ বিষয়ে আলোচনা কৰিম। এই বিষয়টো তোমালোকৰ কিতাপৰ দ্বাদশ অধ্যায়ৰ অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে তোমালোকে মনোযোগেৰে মোৰ ভিডিঅ'টো চাই যাবা, তোমালোকৰ লাভ হ'ব। ইয়াত মই দুটা ত্ৰিভুজৰ চিত্ৰ আঁকিছোঁ চোৱা। এই দুইটা চিত্ৰ ব্যৱহাৰ কৰিম। এইটো চিত্ৰৰ দ্বাৰা সাধাৰণতে যিটো ত্ৰিভুজৰ কালি নিৰ্ণয় কৰাৰ যিটো সূত্ৰ, সেই সূত্ৰটো কেনেকৈ ব্যৱহাৰ হয় এই চিত্ৰৰ দ্বাৰা মই বুজোৱাৰ চেষ্টা কৰিম। আৰু এইটো চিত্ৰৰ সহায়ত আজিৰ যিটো আলোচনাৰ বিষয় হিৰণৰ সূত্ৰ, সেই সূত্ৰটো এই চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিম। তোমালোকে ত্ৰিভুজৰ কালিৰ সূত্ৰ পাইছিলা যে ত্ৰিভুজৰ কালি মনত আছেনে? ত্ৰিভুজৰ কালি সমান কি আছিলে? হাফ ইনটু ভূমি ইনটু উন্নতি। মনত আছে নাই? এতিয়া উন্নতি আৰু ভূমি এই ত্ৰিভুজটোলৈ চোৱা। ইয়াৰ মই নাম দিছোঁ পি কিউ আৰ ত্ৰিভুজ। পি বিন্দুৰ পৰা শীৰ্ষবিন্দুৰ পৰা এটা লম্ব টনা হৈছে পি এম। এইটো হ'ব কি? উন্নতি, আৰু কিউ আৰ হ'ব ভূমি। গতিকে এই ক্ষেত্ৰত কি হ'ব? এৰিয়া অফ ট্ৰাইংগুল পি কিউ আৰ ইজ ইকুৱেল টু হাফ ইনটু ভূমি। ভূমি কি? কিউ আৰ। কিউ আৰৰ দৈৰ্ঘ্য ইনটু পি এম। বুজি পাইছা? এতিয়া যদি কিউ বিন্দুৰ শীৰ্ষবিন্দুৰ পৰা যদি এইফালে লম্ব টনা যায়, ছাপ'জ এই লম্বডাল এন, কিউ এন, এন বিন্দুত লম্ব টনা হৈছে কিউ এন, তেতিয়া এই একে ত্ৰিভুজৰ কালি আমি উলিয়াম কেনেকৈ? ট্ৰাইংগুল পি কিউ আৰৰ কালি কি হ'ব? হাফ ইনটু ভূমি, তেতিয়া কি হ'ব? পি আৰ। পি আৰ আৰু উন্নতি কি হ'ব? কিউ এন। বুজি পাইছা? এইবাৰ আৰ বিন্দুৰ পৰা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ যদি আৰু এটা লম্ব টনা হয়, সেইটো যেনিবা ধৰিছোঁ এছ বিন্দুলৈ আৰ এছ লম্ব টানিছোঁ, তেতিয়া সেই একে ত্ৰিভুজৰ কালি কি হ'ব? নিৰ্ণয়ৰ যিটো কেনেকৈ কৰিম? এৰিয়া অফ ট্ৰাইংগুল পি কিউ আৰ ইজ ইকুৱেল টু হাফ ইনটু, এতিয়া কি হ'ব? পি কিউ হৈ যাব কি? ভূমি, পি কিউ ইনটু কি? আৰ এছ। এই সূত্ৰবিলাক তোমালোকে আগতে পাইছা, ক্লাছ 8তো এই সূত্ৰৰ বিতং ব্যাখ্যা কৰিছে। এতিয়া আমি এই ত্ৰিভুজৰ সহায়ত হিৰণৰ সূত্ৰ প্ৰয়োগ কৰা কেনেকৈ কৰে সেইটো চাম। এই ত্ৰিভুজৰ নাম দিম কি? এ বি চি ত্ৰিভুজ। এ শীৰ্ষবিন্দুৰ বিপৰীত বাহুটো কি? বি চি বাহু। ইয়াক আমি স্মল এৰ দ্বাৰা দেখুৱাম। এই বি চি বাহুৰ দৈৰ্ঘ্য এৰ দ্বাৰা দেখুৱাম। আৰু বি শীৰ্ষবিন্দুৰ বিপৰীত বাহু হৈছে এ চি। ইয়াক কিহেৰে দেখুৱাব লাগিব? বি স্মল বিৰে। আৰু একেদৰে চি শীৰ্ষবিন্দুৰ বিপৰীত বাহু কি হ'ব? স্মল চি। এই এ বি আৰু চি, স্মল এ, স্মল বি আৰু স্মল চি এ কি বুজাইছে? ক্ৰমে বি চিৰ দৈৰ্ঘ্য, এ চিৰ দৈৰ্ঘ্য আৰু এ বিৰ দৈৰ্ঘ্য বুজাইছে। ঠিক আছে? এতিয়া হিৰণৰ সূত্ৰটো কি চোৱা। ত্ৰিভুজৰ কালি এৰিয়া অফ ট্ৰাইংগুল এ বি চি ইজ ইকুৱেল টু ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু
এছ মাইনাছ চি। এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে এই এছটো কি নহয় জানো। ইয়াত এছ কি হয় চোৱা, এছ ইজ ইকুৱেল টু এ প্লাছ বি প্লাছ চি বাই 2। ত্ৰিভুজৰ মুঠ পৰিসীমাৰ আধা, কাৰণ ত্ৰিভুজৰ পৰিসীমা তিনিটা বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি, আৰু এ প্লাছ বি প্লাছ চি এ কি বুজাইছে, তিনিটা বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি বুজাইছে, আৰু যিহেতু 2ৰে হৰণ কৰিছোঁ কি বুজাইছে, ত্ৰিভুজৰ পৰিসীমাৰ আধা।